সাবস্ক্রাইব কৰিব মোৰ চেনেলটো আৰু বেলটো দাবি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ নটিফিকেশ্যন সদায় পাই থাকে। হেল্ল' ফ্ৰেণ্ড, মই মেহতাব, আপুনি দেখি আছে টপ চেনেল। আজিৰ বিষয়টো হ'ল আমাৰ জিঅ' নেটৰ ইণ্টাৰনেট স্পীড কেনেকৈ বঢ়াম। যদি এই ভিডিঅ'টো লাষ্ট পৰ্যন্ত চাই থাকে তেতিয়াহ'লে আপোনাৰ জিঅ'ৰ নেট স্পীড আগতকৈ দুগুণ হয়তো বাঢ়ি যাব। এইটো একদম মই মিটাৰ দি চেক কৰি আপোনালোকক প্ৰুফ কৰি দেখাম যে কেনেকৈ বাঢ়ে। এতিয়া কোনোলোকে ক'ব যে এতিয়া ইয়াৰ পৰাই কোনোলোকে যে ভিডিঅ'টো কাটি দিব, কিন্তু ভিডিঅ'টো কাটি নিদিব, একদম লাষ্ট পৰ্যন্ত চাই থাকক। যদি স্পীড নাবাঢ়ে তেতিয়াহ'লে আপুনি যি ইচ্ছা মোক কমেণ্ট কৰিব পাৰে, আনকি আনছাবস্ক্ৰাইবো কৰিব পাৰে। পোনপ্ৰথমে আমি মিটাৰত চেক কৰি ল'ম আমাৰ নেটৰ স্পীডটো, তাৰপিছত মই ছেটিংটো কৈ দিম, তাৰপিছত আকৌ একবাৰ চেক কৰিম মিটাৰত। দেখিব পাৰে পোনপ্ৰথমে ক্ৰম ব্ৰাউজাৰত যাম। ক্ৰম ব্ৰাউজাৰত যায় এটা ৱেবছাইট আছে যিটো ৱেবছাইটেৰে ইণ্টাৰনেট টেষ্ট কৰে। চিম্পলি আমি ইণ্টাৰনেট স্পীড টেষ্ট ফাষ্ট কাম এটা ৱেবছাইট আছে, তাতে ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত দেখিব পাম যে আমাৰ স্পীডটো কিমান চলি আছে নেটৰ সেইটো দেখাব। দেখিব পাব টেষ্ট হৈ আছে 5.6 Mbps আমাৰ ইণ্টাৰনেট স্পীড চলি আছে। এতিয়া আমি সেই ছেটিংটো কৰি ল'ম, যিটো ছেটিং কৰি মানে স্পীডটো বাঢ়াম। পোনপ্ৰথমে আমি ছেটিঙত যাম। ছেটিঙত যোৱাৰ পিছত আমি চিম কাৰ্ড মোবাইল নেটৱৰ্ক ছেটিঙত ক্লিক কৰিম। তাৰপিছত আমাৰ চিম যিটো থাকে জিঅ' 4G তাতে ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পাছত এক্সেছ পইণ্ট নেমছ আছে, তাতে চিম্পলি ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত আমি ইণ্টাৰনেট আছে তাতে ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত এইবোৰ দেখিব পাম যে APN বুলি লেখা আছে, তাতে ক্লিক কৰি আমি লিখিম জিঅ', মানে জেটো বড় হাতত লিখিব, জিঅ' ডেছ, মানে জিঅ' অলপ ভাগ কৰি লৈ 4Gটা বড় হাতৰ লিখি চেক কৰি দিব। তাৰপিছত তলিত আহিম। তলিত অহাৰ পিছত ইয়াত আছে অথেণ্টিকেশ্যন টাইপ, তাতে আমি টেপ অৰ চেপত ছেট কৰি দিম। তাৰপিছত আছে APN প্ৰট'কল, তাতে ক্লিক কৰি আমি IPv6ত ছেভ কৰি দিম। তাৰপিছত APN ৰ'মিং প্ৰট'কল আছে, তাতেও আমি IPv6ত ক্লিক কৰি দিম। তাৰপিছত 3 ডট আছে তলিত, তাতে ক্লিক কৰি আমি ছেভ কৰি দিম। ছেভ কৰি দিয়াৰ পিছত আমি আকৌ টেষ্ট কৰিম। ক্ৰম ব্ৰাউজাৰত যোৱাৰ পিছত আমি সেই ৱেবছাইটটোত যাম, ইণ্টাৰনেট স্পীড টেষ্ট ফাষ্ট কাম। তেতিয়া আমাৰ আছিল 5.6 Mbps। এতিয়া আমি দেখিম কিমান বাঢ়িল। অলপ সৰ্দি লাগছেতো, মাফ কৰিব। দেখিব পাৰে এতিয়া 13 Mbps হ'ল। 5.6 Mbpsৰ পৰা 13 Mbps হ'ল। কিমান বাঢ়িল। যদি এই ভিডিঅ'টো ভাল লাগিল বা কিছুমান তোমাৰ দ্বাৰা এইটো কিবা উপকাৰ হ'ল তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই সদায় লৈ আহি থাকোঁ। আজিলৈ ইমানে, ধন্যবাদ।